নমস্কাৰ ডেকাছ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইয়াত আগন্তুক SSLC 2023 বৰ্ষৰ পৰীক্ষাৰ বাবে দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান খণ্ডটোৰ প্ৰথম অধ্যায়টোৰ পৰা সম্ভাৱ্য কিছুমান 1 নম্বৰী প্ৰশ্ন উত্তৰ তোমালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া আমি কুৱেশ্যন কেইটা চাই লওঁ। ঠিক আছে, আমি প্ৰথমটোলৈ আহিছোঁ। ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল প্ৰায় 2 শতিকা, 1757 চনৰ পৰা 1947 চনলৈকে। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে যে ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত কিমান সময়লৈকে আছিল। তেতিয়াহ'লে আমি ক'ব লাগিব ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল প্ৰায় 2 শতিকা। ঠিক আছে, সংবিধান আৰু গণতন্ত্ৰ দুয়োটা ইটো আনটোৰ পৰিপূৰক। এইটো তোমালোকৰ খালী ঠাইবোৰ কৰাও আহিব পাৰে, যিহেতু 1 নম্বৰী কুৱেশ্যন আহিব এইবাৰ পৰীক্ষাত বেছিকৈ 45 মাৰ্কছৰ প্ৰায় 1 নম্বৰী কুৱেশ্যনে আহিবতো তোমালোকৰ খালী ঠাইবোৰ কৰাও আহিব পাৰে। সংবিধান আৰু গণতন্ত্ৰ দুয়োটা ইটো আনটোৰ পৰিপূৰক। সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিল? সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য ডক্টৰ সচ্চিদানন্দ সিনহাই। ঠিক আছে, সংবিধানৰ খচৰা কমিটিখনৰ অধ্যক্ষ কোন আছিল? সংবিধানৰ খচৰা কমিটিখনৰ অধ্যক্ষ হ'ল B.R. আম্বেদকাৰ। যুক্তৰাষ্ট্ৰৰ আমাৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ফেডাৰেশ্যন, আৰু এই শব্দটো লেটিন শব্দ ফ'ডাছৰ পৰা আহিছে, আৰু যাৰ অৰ্থ হৈছে চুক্তি বা সন্ধি। এতিয়া আহিছোঁ আমি নেক্সটলৈ। পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। মনত ৰাখিবা, পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত, আৰু আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। এইটো কুৱেশ্যন খুবেই অহাৰ চান্স আছে, এক্সামত অহাৰ একদম খুবেই চান্স আছে যে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কয়? আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কয়। মনত ৰাখিবা দেই। নেক্সটটো চোৱা। 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল। কি কৈছে? 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। এজন নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক, তেওঁ কোনো অংগৰাজ্যৰ নাগৰিক হ'ব নোৱাৰে। ঠিক আছে, ভাৰতৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হৈছিল, আৰু এই 26 জানুৱাৰী দিনটোক সেইকাৰণে আমাৰ দেশত গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। এইটো তোমালোকে জানাই সকলোৱে। ঠিক আছে, আমি নেক্সটটো চাম দেই এতিয়া, যে ভাৰতীয় সংসদীয় চৰকাৰৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত বিশেষভাৱে কোনখন দেশৰ সংবিধান অনুকৰণ কৰা হৈছিল? ভাৰতীয় সংসদীয় চৰকাৰৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত বিশেষভাৱে কোনখন দেশৰ সংবিধান অনুকৰণ কৰা হৈছিল? ইংলেণ্ডৰ। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা মূলতঃ কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল। যুক্তৰাষ্ট্ৰৰ এই স্বৰূপ পৰ্যবেক্ষণ কৰি ৰাজনৈতিক বিশ্লেষকসকলে ইয়াক এটা নতুন শব্দ হিচাপে উল্লেখ কৰিছে, আৰু সেই নতুন শব্দটো কি? সেই নতুন শব্দটো হৈছে সহযোগিতামূলক যুক্তৰাষ্ট্ৰ। এইটো কুৱেশ্যন অহাৰ কিন্তু চান্স আছে দেই খুবেই, তোমালোকে মনত ৰাখিবা, আৰু কুৱেশ্যনবিলাক তোমালোকে স্ক্ৰীনশ্বট ৰাখি থৈ দিব পাৰিবা। সংবিধানৰ 42তম সংশোধনৰ জৰিয়তে 3টা নতুন শব্দ প্ৰস্তাৱনাত সংযোগ কৰা হৈছে, আৰু এই শব্দকেইটা কি কি? সংবিধানৰ 42তম সংশোধনৰ জৰিয়তে 3টা নতুন শব্দ প্ৰস্তাৱনাত সংযোগ কৰা হৈছে, আৰু শব্দকেইটা হৈছে সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য। ঠিক আছে,
ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি বুলি কাক অভিহিত কৰা হয়? ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি বুলি ভাৰতৰ সংবিধানখনৰ প্ৰস্তাৱনাক অভিহিত কৰা হয়। সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয় কাক? সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। অৰ্ধ যুক্তৰাষ্ট্ৰ কি? অৰ্ধ যুক্তৰাষ্ট্ৰ হৈছে এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় দুয়োটা ব্যৱস্থাৰ থকা ৰাষ্ট্ৰ। মানে যিখন ৰাষ্ট্ৰত এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় দুয়োটা ব্যৱস্থা থাকে সেইখনক কয় অৰ্ধ যুক্তৰাষ্ট্ৰ। উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষ। ঠিক আছে, এতিয়া আমাৰ অন্তিমটো কুৱেশ্যনলৈ আহিছোঁ। কোনকেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল? কোনকেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল? প্ৰথমখন হৈছে 1935 চনৰ ভাৰত চৰকাৰ আইন আৰু দ্বিতীয়টো হৈছে ইংলেণ্ডৰ সংসদীয় পদ্ধতি চৰকাৰ। ঠিক আছে, এইবাৰ যিহেতু পৰীক্ষাত 45 মাৰ্কছৰ 1 নম্বৰী কুৱেশ্যন আহিব, আশা কৰোঁ তোমালোকে এইখিনিৰ দ্বাৰা উপকৃত হ'বা আৰু মই নেক্সট অধ্যায়টোৰ অতি সোনকালেই প্ৰশ্নোত্তৰবিলাক দিবলৈ তোমালোকক চেষ্টা কৰিম। ঠিক আছে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।